ৰাইজে আশা কৰিছে আপোনাৰ ফালৰ পৰা কিবা মন্তব্য আশা কৰিছে? যিটো তাৰমানে এতিয়া বিষয় চলি আছে, অলপ সময় দিয়ক ছাৰ, অলপ সময় দিয়ক। কোৰ্টত বিচাৰি দিন হৈ আছে, এইটোৰ কাৰণে ক'বলৈ অলপ অসুবিধা আছে আৰু সেইটোৰ কাৰণে বেয়া নাপাব। কিন্তু মোৰ ওপৰত এটা ৰাজনৈতিক চক্ৰান্ত এটা চলিছে, এইটো আপোনাৰ গম পাইছে বা ৰাইজেও গম পাইছে। আৰু এইটো আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে যিটো বদনাম এইটো ছ'চিয়েল মিডিয়াত ওলাইছে যে পইচা আত্মসাৎ কৰিছে ICDS ঘৰ নবনাকে, এইটো 100% মিছা। এইটো নিশ্চয় তাৰমানে কালি পৰহি আপোনাক পাব। আৰু জড়িত হৈ আছে। এক নম্বৰ ভুৱন পেগুৰ MLA। এই যিটো ৰাজু মাধৱৰ ঘটনাৰ সন্দৰ্ভত আমি এটাই ক'ব বিচাৰোঁ, ৰাজু মাধৱ ছাৰক আমি ভাল বুলি ভাবোঁ আৰু যি দুৰ্নীতি কৰিছে বুলি কৈছে এইটো কিন্তু ইমান দুৰ্নীতি নহয়, চব স্কুলবিলাক বনাইছে আমি চাইছোঁ। এইটো ৰাজনৈতিকভাৱে তাক কিবা কৰিব বিচাৰিছে। এইটো অকল ভুৱন পেগুৰ কিবাৰ পৰাই এইটো বলিৰ পাতা সজাইছে। তাৰ কাৰণে আমি জনাইবাহী ৰাইজে কেতিয়াও এইটো মানি নলওঁ। আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আমি সকীয়াই দিব বিচাৰোঁ, যদিহে আমাৰ ৰাজু মাধৱ ছাৰক জল্দি যদি কিবা ভেল নিদিয়ে তেনেহ'লে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এই আমাৰ জনা এৰিয়াত আমি সংগঠন হিচাপেও আমি ত্যাগ কৰিবলৈ বাধ্য হ'ম। আমি ৰাইজৰ হৈ এটাই দাবী জনাব বিচাৰিছোঁ, ৰাজু মাধৱ ছাৰক বিনা চৰ্তে মোকলাই দিয়ক। যদিহে বিনা চৰ্তত মোকলাই নিদিয়ে তেনেহ'লে আমি পিছলৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।